মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুদিন পিছত কিবা টেকনিক্যাল অসুবিধা থাকাৰ কাৰণে ইমান দিন আমি ভিডিঅ' আপলোড কৰিব পৰা নাই। তো আজি আমি আৰু নতুনকৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। মই জাহিদুল ইছলাম আৰু তোমালোকে চাই আছা তোমালোকৰ মৰমৰ চেনেল Way to Science 79। তো আজি আমি এইখন ভিডিঅ'ত ক্লাছ 10ৰ ৰিভিজন 6 যেটো পাৰ্ট আছে সেইটো আমি আলোচনা কৰিম। তো এই পাৰ্টটোত আমাৰ পৰিমিতিৰ সাপেক্ষে কিছুমান অংক আছে। তো পৰিমিতিৰ অংকবিলাক হ'ল কি, এটা তোমাৰ ফৰ্মুলা ওয়াইজ থাকিব লাগিব। ফৰ্মুলাবিলাক তো পৰিমিতি মানে এটা তোমাৰ আয়তৰ কালি, বৰ্গৰ কালি, ট্ৰেপিজিয়ামৰ কালি, সামন্তৰিকৰ কালি আৰু ৰম্বাসৰ কালি। এতে বিভিন্ন ধৰণৰ চতুৰ্ভুজ আছে বা তোমাৰ গোলাকৃতিৰ বস্তু যিমান আছে সিহঁতৰ কালি আৰু পৰিসীমাৰ বিষয়ে কয়। তে সেইটো বিষয়ত আমি এটা আলোচনা কৰিম। তো প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ, যেহেতু এইবাৰ মেট্ৰিক পৰীক্ষা, এতে যেহেতু একবাৰ এটা কথা আহিছিল যে মেট্ৰিক পৰীক্ষা নহয় বুলি, তো আৰু একবাৰ কথা আহিল এইবাৰ কি যে মেট্ৰিক পৰীক্ষা হ'ব কিন্তু কিছুমান স্পেচিয়েল ট্ৰিক্সৰ ওপৰত হ'ব। যেনেকুৱা কুৱেশ্যন পেটাৰ্ণ যিটো কৈছে, ছায়েন্স আৰু মেথছৰ কুৱেশ্যনবিলাক খালি এক্সাৰচাইজ সলভ কৰিলে নহ'ব। এতিয়া এক্সাৰচাইজৰ পৰা কুৱেশ্যন হ'ব পাৰে বা কিবা, এটা তোমাৰ বেছি সংখ্যক কথা হ'ব তোমাৰ সেই কনচেপ্টৰ ওপৰত, মানে সেই কনচেপ্টটোত বেছি গুৰুত্ব দিছে। যিকোনো এটা টপিক যদি পঢ়া ইয়াৰ পৰা কি কনচেপ্ট পাইছা সেই কনচেপ্টৰ ওপৰতহে বেছি গুৰুত্ব দিব আৰু কনচেপ্ট বেচিছ কুৱেশ্যনবিলাক সুধিব। তো সেইকাৰণে আমি যি শিকিম কনচেপ্ট বেচিছ শিকিম, খালি এক্সাৰচাইজ সলভ কৰিলে নহ'ব। আমি এক্সাৰচাইজটো সলভ কৰিমেই, লগতে আমি এক্সট্ৰা কাৰিকুলাম যিবিলাক আছে, যিবিলাক আমি এক্সট্ৰাভাৱে পঢ়িব লাগে, ফৰ্মুলা ৰিলেটেড ৰেফাৰেঞ্চ টাইপ কুৱেশ্যনবিলাক আমি বেছিকৈ আলোচনা কৰিম। তো আজি আমি আলোচনা কৰিম পৰিমিতি পাৰ্ট, ৰিভিজন 6। তো ৰিভিজন 6 যদি আমি আলোচনা কৰিব বিচাৰোঁ, ইয়াতে তুমি প্ৰথমতে পাবা আয়তৰ বিষয়ে পাবা। তো তোমালোকে আয়তৰ বিষয়ে অলৰেডি সৰু ক্লাছত পাই আহিছা। এইটো হ'ল এটা আয়ত, মানে চতুৰ্ভুজৰ কথা ক'ব পাৰা। চতুৰ্ভুজৰ কিছুমান ভাগ আছে, তাৰে এটা ভাগ হ'ল কি আয়ত। তো আয়ত মানে কি জানা? আয়ত মানে হ'ল কি, যে আয়ত মানে হ'ল এনে এটা চতুৰ্ভুজ, যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান। বিপৰীত বাহু মানে AB2 CDৰ সমান আৰু AD2 BCৰ সমান। যি চতুৰ্ভুজৰ তোমাৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ কিমান হ'ব লাগিব? 90 ডিগ্ৰী। প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব। তেনেহ'লে সেই চতুৰ্ভুজটোক কোৱা হ'ব কি? আয়ত বুলি কোৱা হ'ব। তো আয়ত মানে হ'ল যি চতুৰ্ভুজৰ প্ৰতিজোৰ বিপৰীত বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তেনেকুৱা চতুৰ্ভুজক কোৱা হ'ব কি? সামন্তৰিক। তো প্ৰথমত আমি ক'ব বিচাৰিছোঁ এইটো এটা কি? আয়ত। তো আয়ত যদি হয় ইয়াৰ কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে জানিব লাগিব, নহ'লে তুমি আয়তৰ বিষয়ে কি শিকিবা? তো আয়ত মানে হ'ল যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক কি হয়? সমান। তো এইটো কি হ'ব? তোমাৰ AB2 CDৰ সমান হ'ব আৰু তোমাৰ কি হ'ব? AD2 BCৰ সমান হ'ব। লগতে প্ৰত্যেকটো কোণ, A কোণ সমান সমান, B কোণ সমান সমান, C কোণ সমান সমান, D কোণ সমান সমান 90 ডিগ্ৰী। মানে প্ৰতিটো কোণ তোমাৰ 90 ডিগ্ৰী হ'ব লাগিব। তেনেহ'লে সেই চতুৰ্ভুজটোক আমি কি বুলি ক'ম? আয়ত বুলি ক'ম। আৰু এই আয়তৰ খালি এইবিলাক জানিলে নহ'ব, সেইবিলাকতো জানিবই লাগিব। লগতে ইয়াৰ ফৰ্মুলা, কি ফৰ্মুলা? ইয়াৰ কালিৰ ফৰ্মুলা লাগিব আৰু পৰিসীমাৰ ফৰ্মুলা লাগিব। তো আমি এইটোৰ বিষয়ে ভালকৈ আলোচনা কৰিম। তো চোৱা, এতিয়া তোমাক যদি কালিৰ কথা কোৱা, কালি মানে কি হ'ব? এই মাজত যিখিনি ঠাই কভাৰ কৰি আছে এই ঠাইখিনিক বুজাব। আৰু পৰিসীমা মানে কি? পৰিসীমা মানে হ'ল এইটো কি হ'ব? তোমাৰ এই বাউণ্ডাৰীৰ কথাটো বুজাব। বাউণ্ডাৰীটা আছে কি? এই গোটেই বাউণ্ডাৰীটো যদি প্লাছ কৰি দিওঁ সেইটো হ'ব তোমাৰ পৰিসীমা। জাষ্ট এই বাউণ্ডাৰীটা বুজাব, বেলেগ আৰু একো নহয়। তুমি পৰিসীমা মানে এটাই বুজিবা যে যদি চতুৰ্ভুজ কয় তে 4টা বাহু যোগ কৰি দিলে হ'ল, যদি পঞ্চভুজ কয় 5টা বাহু যোগ কৰি দিলে হ'ল। এইটো হ'ল পৰিসীমা, মানে জাষ্ট বাউণ্ডাৰীটো বুজায়। তেনেহ'লে এই ক্ষেত্ৰত যদি আমি ক'ব খোজোঁ যে এইটো এটা ABCD আয়ত, এই আয়তটোৰ পৰিসীমা কিমান? তো এই আয়তটোৰ যদি পৰিসীমা ক'ব খোজা, তে আয়তৰ পৰিসীমা এইটো হ'ব কি? AB প্লাছ BC প্লাছ CD প্লাছ AD। তো তুমি লক্ষ্য কৰা, এইটো চোৱাচোন, AB2 কাৰ সমান? CDৰ সমান, AD2 BCৰ সমান।
AB2 CD সমান BC2 AD সমান আমি কি কৰিব পাৰো এটো ৰিপ্লেসমেন্ট কৰিব পাৰো মানে আমি এটো এনেকে ইয়াৰ পৰা এটা ফৰ্মুলা বনাব পাৰো আৰু ফৰ্মুলাটো আমি ডাইৰেক্টলি এতে কৈ দি আছো ফৰ্মুলাটো লাগিব এনেকে আয়তৰ ফৰ্মুলা হল আয়তৰ পৰিমাণ ফৰ্মুলা হল 2 * দিগযোগ প্রস্থ এটো তুমি যিকোনো একটা দিগ হিসাবে ধৰিব পাৰা যিকোনো একটা প্রস্থ হিসাবে ধৰিব পাৰা তো তুমি যদি সাপোজ AB2 দিগ হিসাবে ধৰা তে কি হ'ব তেনেহলে AB তেনেহলে BC বা AD যিকোনো একটা প্রস্থ হিসাবে ধৰিব পাৰিবা তো কি হ'ব তেনেহলে প্লাস BC ধৰিব পাৰা এইটো হল কি আয়ত আৰু তুমি এটা বস্তু মনত ৰাখিব লাগিব যে আমাৰ পৰিসীমা যে মাত্ৰ ক'ব তেতিয়া তুমি সেন্টিমিটাৰ মিটাৰ এইবিলাক থাকিব তোমাৰ স্কয়াৰ নাহে ইয়াৰ ক্ষেত্ৰত ডাইৰেক্ট কি হ'ব এককটোৱে হ'ব ইয়াৰ ক্ষেত্ৰত খালি কি হ'ব এককটোৱে হ'ব তো এইটো হল ফৰ্মুলা আয়তৰ পৰিসীমাৰ ফৰ্মুলা ইয়াৰ পিছত আহিব কি আয়তৰ কালিৰ ফৰ্মুলা সরি এটা হ'ব আকাৰ এটা হ'ব আয়তৰ পৰিসীমাৰ ফৰ্মুলা তো এবার আহিব কি আয়তৰ কালি কালি হ'ব দিক পূৰণ প্ৰস্থ তো দিগৰ মান তুমি কিমান ধৰিছা AB সাপোজ AB বুলি ধৰা তুমি কি হ'ব AB * প্রস্থ কিমান হ'ব BC এটো হ'ব পাৰে তো এইটো হ'ব তোমাৰ আয়তৰ কালিৰ ফৰ্মুলা আয়তৰ কালিৰ ফৰ্মুলা আমি এবাৰ সাপোজ ধৰিলাম যে এইটো AB টো হল দিক এটো সাপোজ কিমান ধৰিছো 6 ধৰিছো আৰু এটো হল প্রস্থ তেতি কিমান ধৰিম সাপোজ ধৰা হল ইয়াকে অলপ কমকে লবা কারণ এটা যেহেতু গটিটা বহুমান নহয় তো এটা কমকে লব লাগিব এটা বেছিকে লব লাগিব আৰু এটো যদি 6 হয় এটো কিমান হ'ব 6 হ'ব লাগিব কারণ যেহেতু বিপরীত বাহুবিলাক কি সমান তেতিয়াহলে এটো যদি 4 লোৱা এটো 4 হ'ব এইবাৰ তুমি যিকোনো এটা দিক হিচাপে ধৰা যিকোনো এটা প্রস্থ হিচাপে ধৰিব পাৰা সাপোজ আমি AB2 দিক হিচাপে ধৰিছো তো আমি AB ঠাইত লিখিম 6 লিখিম আর এটো একক কি হ'ব বর্গ একক হ'ব একক বর্গ একক এতে একক উল্লেখ থাকিলে তো আমি লিখিম বর্গ সেন্টিমিটার বর্গ কিলোমিটার বর্গ কিবা কিবা আৰু যদি ইউনিট যেটো থাকিব হেতু কম কালিৰ ক্ষেত্ৰত হ'ব বর্গ ইউনিট আৰু যদি পৰিসীমা কয় ডাইৰেক্টলি এককটো লিখি দিলা এবাৰ ইয়াত যদি আমি দিগৰ মানটো আমি 6 বুলি ধৰিছো আৰু প্ৰস্থৰ মানটো 4 বুলি ধৰিছো তো কি হ'ব 4 এটো কি হ'ব তেনেহলে 6 * 4 = 24 কি হ'ব সাপোজ এটা আমি সেন্টিমিটার বুলি কৈছিলো তো সেন্টিমিটার স্কয়ার বা মিটার বুলি কৈছিলো মিটার স্কয়ার আমি যেহেতু একক বুলি কোনো উল্লেখ কৰা নাই তে কি হ'ব তেনেহলে বর্গ একক তো আমি কালিটো ওলালো তো ইয়াৰ পৰা আমি যদি পৰিধি ওলাব খুজো তে কি হ'ব 2 * দিগৰ মানটো কিমান ধৰা দিগৰ মানটো সাপোজ তুমি ধৰিছা কিমান 6 প্লাস আৰু প্ৰস্থৰ মান কিমান ধৰিছা 4 প্লাস কৰি দিয়া এটো কি হ'ব তেনেহলে একক এটো কি একক নাজানো এটো যদি হবে সেন্টিমিটার থাকিলে সেন্টিমিটার লিখলো হয় তো এবাৰ কি লিখিবা 2 * প্লাস কৰি লিখিব হ'ব 10 এটো কি হ'ব সেন্টিমিটার নহয় যদি একক টাইম উল্লেখ কৰা নাই এটো এককে হ'ব তো কিমান হ'ব 2 * 10 কিমান হ'ব 20 একক এটো হৈ গল আমি এনেকে আয়তৰ পৰিসীমা আৰু কালি হলো তো এটা বস্তু ক্লিয়াৰ হল কি আয়তৰ কালি বা পৰিসীমা যদি উলিয়াব খোজা তোমাৰ কি লাগিব দিগ আৰু প্ৰস্থ লাগিব দিগ আৰু প্ৰস্থ নোহোৱাকে তুমি আয়তৰ কালি আৰু পৰিসীমা উলিয়াব নোৱাৰা তো দিগ আৰু প্ৰস্থ যদি উলিয়াব লাগে তেনেহলে সাপোজ তোমাক কেতিয়াবা কোশ্চেন এটা দিয়া আছে তাতে তোমাক দিগৰ মানটো দিয়া আছে কালিৰ মানটো দিয়া আছে প্ৰস্থৰ মানটো দিয়া নাই এই ক্ষেত্ৰত কিছুমান ষ্টুডেন্টে ভুল কৰে তে হিয়তে ভাবে যে কালি যেটো আছে হেইটো কি প্ৰস্থ হিচাপে ধৰি লয় সেই কাৰণে হিয়তৰ কাৰণে এটা এই আমি এই ফৰ্মুলাটো অলপ সহজকে দি আছো তে এটা বস্তু ক্লিয়াৰ হল কি তুমি যদি আয়তৰ কালি উলিয়াব খোজা বা প্ৰস্থ পৰিসীমা উলিয়াব খোজা তোমাৰ কি লাগিব দিগ আৰু প্ৰস্থ লাগিবই তো দিগ আৰু প্ৰস্থ নোহোৱাকে তুমি আয়তৰ কালি উলিয়াব নোৱাৰা পৰিসীমা উলিয়াব নোৱাৰা
তো সাপোজ তোমাক কেতিয়াবা আয়তৰ কালি দিয়া আছে আৰু এটা বাহুৰ মান দিয়া আছে সাপোজ এটো দিক বুলি ধৰা তো সাপোজ তোমাক এটা বাহুৰ মান দিয়া আছে দিক দিয়া আছে প্ৰস্থ দিয়া নাই কিন্তু দিক দিয়া আছে এই ক্ষেত্ৰত তুমি কি কৰিব পাৰা তুমি লিখিব পাৰা নেকি যে সাপোজ দিক উলিয়াব লাগে তো কি লিখিবা ওপৰত কালি লিখিবা তোমাক কালি দিয়া থাকিব আৰু প্ৰস্থটো তলত লিখিবা মানে প্ৰস্থ উলিয়াবলৈ দিক দিয়ে হৰণ কৰিম আৰু দিক উলিয়াবলৈ প্ৰস্থ দিয়ে হৰণ কৰিম তেনেহলে ইয়াৰ পৰা আৰু এটা টপিকস পালাম নেকি আৰু এটা ফৰ্মুলা উলাই দিছো সহজ কৰি প্ৰস্থ সমান কি হ'ব এবা কালি ডিভাইডেড বাই দিক ইয়াৰ পৰা ক্লিয়াৰ হ'ল কি তোমাক যদি আয়তৰ কালি উলিয়াব লাগে তুমি কি জানিব লাগিব দিগ জানিব লাগিব প্ৰস্থ জানিব তো বাই চান্স কেতিয়াবা তোমাক কোশ্চেন এটা কালিৰ মান দিয়া থাকিব কালিৰ মান দিয়া থাকিব আৰু এটা বাহুৰ মান দিয়া থাকিব তে সেই ক্ষেত্ৰত তুমি সেই যেটো বাহুৰ মান দিয়া থাকিব তাক তুমি দিক হিচাপে লোৱা বা প্ৰস্থ হিচাপে লোৱা সেই হিচাপত কৰি কি কৰিব লাগিব ইয়াৰ যেটো দিক আছে প্ৰস্থ নাই তে প্ৰস্থটো লাই লৈ তোমাক জি উলাবা দিব হেতু লাই দিলা তো এটা एग्जांपल লও হেনেকুৱা তো সাপোজ তোমাক এটা কোশ্চেন কোৱা আছে যে এটা আয়তৰ দিক আৰু কালি ক্ৰমে 4 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটার স্কয়ার কি দিয়া আছে দিক দিয়া আছে আৰু তোমাক কি দিয়া আছে কালিটো দিয়া আছে এইবা এটা আয়তৰ দিক আৰু কালি ক্ৰমে ইমানৰ ইমান সেন্টিমিটার স্কয়ার তেন্তে আয়তটো পৰিসীমা কিমান এইটো কোশ্চেন তোমাক পৰীক্ষা দিছে এইটো কোশ্চেন যদি তোমাক পৰীক্ষা দিয়ে তে কি কৰিবা তুমি সলিউশনটো প্ৰথমতে তুমি পৰিমিতিৰ অংকবিলাক কৰিবলৈ হলে প্ৰথমতে কোশ্চেনটো পঢ়িব লাগিব পঢ়ি তাতে কি দিয়া আছে হেতু ওলাই ল'ব লাগিব তুমি যদি সেই কোশ্চেনটো পঢ়ি ধৰিবই নোৱাৰা তে কেনেকৈ আনসাৰ কৰিবা তাতে কি দিয়া আছে মা আয়তটোৰ দিক দিয়া আছে আৰু কালি দিয়া আছে তে তোমাক ওলাবা দিছে কি পৰিসীমা তে তুমি নিশ্চয় জানা পৰিসীমা যদি উলাব খোজা তোমাৰ দিগ লাগিব প্ৰস্থ লাগিব এটা তোমাক প্ৰস্থটো দিয়া নাই তাতে দিগটো দিয়া আছে কিমান দিয়া আছে 4 সেন্টিমিটার আর এটা তো সেন্টিমিটার স্কয়ার আছে আর স্কয়ার থাকে মানে কি এটা কালির মান obviously তো এবার তুমি লিখিবা সলিউশনত লিখিবা যে দিয়া আছে কি দিয়া আছে তোমাক দিয়া আছে আয়ত দিক দিয়া আছে তোমাক দিক সমান দিয়া আছে 4 সেন্টিমিটার আৰু কালি দিয়া আছে তোমাক কালি দিয়া আছে কিমান 24 সেন্টিমিটার স্কয়ার তে আমি অলরেডি যেহেতু তোমাক এটা ফর্মুলা অলরেডি আমি বনাই দিছো যে তোমাক যদি কালিৰ মান দিয়া থাকে আৰু দিগৰ মান বা কিবা প্ৰস্থৰ মান দিয়া থাকে তেনেহলে আমি সেই নোট পয়েন্টৰ যিবিলাক ফৰ্মুলা দিছো সেই ফৰ্মুলা বিলাক ব্যৱহাৰ কৰিম এটা চোৱা এটা কালি দিয়া আছে কিমান 24 সেন্টিমিটার স্কয়ার আৰু প্ৰস্থ দিয়া দিক দিয়া আছে কিমান 4 সেন্টিমিটার তে তোমাক লাগে কি যেহেতু পৰিসীমা উলিয়াব লাগে পৰিসীমা উলিয়াবলৈ তোমাক লাগে কি প্ৰস্থটো লাগিবই এবাৰ তুমি কি লিখিবা প্ৰস্থটো উলাই লোৱা এতেকে প্ৰস্থ তে প্ৰস্থৰ ফৰ্মুলাটো অলৰেডি তোমাক দিছোয়ে কি আছিল কালিটো ওপৰত থাকিব আৰু দিকটো দি হৰণ কৰিব তে কালিৰ মান কিমান দিয়া আছে 24 কি আছে সেন্টিমিটার স্কয়ার আৰু দিগৰ মান দিয়া আছে কিমান 4 সেন্টিমিটার
এইবাৰ চোৱা এটা সেন্টিমিটাৰ স্কয়াৰ আছে আৰু এটা আছে সেন্টিমিটাৰ স্কয়াৰ আৰু এই সেন্টিমিটাৰটো কেনসেল কৰি দিম সেন্টিমিটাৰ স্কয়াৰ মানে সেন্টিমিটাৰ ডাবল আছে তে পুৰণটা তো আমি এটা স্কয়াৰটো কাটি দিম মানে কি এটা সেন্টিমিটাৰ আমি কেনসেল কৰি দিছো এটা সেন্টিমিটাৰ থাকি যাব এইবাৰ এইখিনি আহাৰ পিছত এইখিনি লিখি লবা ভালকৈ এইখিনি কৰাৰ পিছত তুমি কি পাবা 4 টু ইয়াৰ মাজত কিমান বাজা 6 বাৰ তো ইয়াৰ পৰা কি পাবা তুমি প্ৰস্থটো কিমান পালা 6 সেন্টিমিটাৰ তুমি দিকটো কিমান পালা 4 আৰু প্ৰস্থটো কিমান পাইছা 6 সেন্টিমিটাৰ তুমি উলাই লৈছা এবাৰ তোমাক উলাব লাগে কি পৰিসীমা তো পৰিসীমাৰ ফৰ্মুলা ইউজ কৰি দিয়া এতেকে আয়তৰ পৰিসীমা এই কনসেপ্টটো যদি তোমাৰ ক্লিয়াৰ থাকে তুমি যিকোনো এক্সাম নো ডাউট এইচএসএলসি এক্সাম তোমাৰ যিকোনো এক্সাম লাইফৰ যিমান এক্সাম আছে সব এক্সামতে এনেকুৱা কোৱেশ্চন আহিবই পৰীক্ষাত কাৰণ এইবিলাক পৰিমিতিৰ অংক আৰু পৰিমিতিৰ অংকবিলাক কম্পিটিশন এক্সাম কোৱা বা এইচএসএলসি বা যিকোনো এক্সাম কোৱা স্কুল লেভেল ডিস্ট্ৰিক্ট লেভেল কি লেভেল থাকক সকলো লেভেলৰ কোৱেশ্চনতে মানে পৰীক্ষাতে এইবিলাক কোৱেশ্চন খুদে তো আমি সেই কনসেপ্টখিনি আগত ক্লিয়াৰ কৰি লৈছো তো আমি কনসেপ্টখিনি ক্লিয়াৰ কৰি যত্ন কৰিম খালি কোৱেশ্চনটো ফলো নকৰিম তোমাৰ কনসেপ্টটো লাগিব যি কোৱেশ্চন বা যি টপিকসটো ক'ব সেই টপিকসৰ ওপৰত নলেজটো লাগিব তেতে পৰিসীমা কৈছে মানে কি ফৰ্মুলা ইউজ কৰা 2 ইনটু দিক যোগ প্ৰস্থ এটা বহাৰ পিছত মানখিনি বহাই দিয়া এবাৰ 2 দিগৰ মান কিমান আহিল 6 দিগৰ মান 6 নহয় নো ডাউট এটা তোমাৰ বেলেগ আছিল কোৱেশ্চনটো যে কোৱেশ্চন ওয়াইজ আমি এইটো আঁকা নাই এইটো বেলেগ এইটো আগত কনসেপ্টত আছে এইবাৰ এটা দিক কিমান পাইছে আমি দিকটো আমাক দিয়া আছে 4 সেন্টিমিটাৰ কোৱেশ্চনত এইটো লিখা 4 আৰু প্ৰস্থ কিমান আছে কিমান হৈছে আমাৰ 4 হৈছে প্রস্থ হইছে 6 সেন্টিমিটার 6 বয় দিয়া তেমন কি হবে ধরুন 2 এটা প্লাস করে কি বানাইবো 10 তো ইনটু করে লিখে বানাইবো 20 কি হবে সেন্টিমিটার হয়ে যাবে যেহেতু এককটো আছে সেন্টিমিটার সেইজন্য এককটো দিয়ে দিছে যদি কি বানাবো তাহলে হলে আয়তর পরিসীমা হল কিমান 20 সেন্টিমিটার তো এনেকুৱা আৰু এটা एग्जांपल লম सपोज এটা কোশ্চেন তোমাক দিয়া আছে এটা আয়তৰ প্ৰস্থ 5 সেন্টিমিটার আৰু দিক প্ৰস্থৰ 3 গুণ দিক প্ৰস্থৰ 3 গুণ তেন্তে আয়তটোৰ কালি আৰু পৰিসীমা উলিওৱা এই কোশ্চেনটো তোমাক দিছে পৰীক্ষা কৰবা কাৰণে তে তুমি মই সদায় কৈছো যে পৰিমিতিৰ অংক কৰিবলৈ হলে প্ৰথমতে কোশ্চেনটো পঢ়িবা তাৰ পিছত তাতে কি কি ডাটা দিয়া আছে এই ডাটাখিনি উলাই লবা তে ডাটাখিনি যদি উলাই লবা খোজা তে সলিউশন এই কোশ্চেনটো পঢ়া আগত তে কি কৈছে এটা আয়তৰ প্ৰস্থ দিয়া আছে 5 সেন্টিমিটাৰ আৰু দিকটো দিয়া নাই তোমাক দিকটো দিয়া নাই কৈছে যে দিকটো কি প্ৰস্থৰ 3 গুণ তে প্ৰস্থটো তোমাক দিয়া আছে না নাই আছে তে এবাৰ ইয়াৰ পৰা তুমি এটো উলালিব লাগিব যে দিয়া আছে যেহেতু তোমাক কালি আৰু পৰিসীমা উলিয়াব লাগে তো দিক আৰু প্ৰস্থ জানিবই লাগিব মাস্ট বি যদি না জানা তেনেহলে তুমি আয়তৰ কালি আৰু পৰিসীমা উলিয়াব নোৱাৰা তে দিয়া আছে কি দিয়া আছে যে আয়তৰ প্ৰস্থ দিয়া আছে আয়তৰ প্ৰস্থ দিয়া আছে সমান কিমান 5 সেন্টিমিটাৰ এতেকে দিক কিমান হ'ব দিক কি কোৱা আছে তোমাক প্ৰস্থৰ 3 গুণ তোমাক মানটো এক্স্যাক্টলি দিয়া নাই তোমাক এনেকে ক্লু দিছে এটা হিন্টস দিছে হিন্টসটো কি কৈছে যে আয়তৰ প্ৰস্থ দিয়া আছে 5 কিন্তু দিকটো তোমাক ডাইৰেক্টলি কোৱা নাই কৈছে নেকি দিক প্ৰস্থৰ 3 গুণ এইখিনি অলপ লক্ষ্য কৰিবা দিক প্ৰস্থৰ 3 গুণ মানে কি এতে তুমি
3 ইনটু প্রস্থ কিমান 3 ইনটু প্রস্থ কিমান 5 এটো মাল্টিপ্লাই কৰি দিলে হল কিমান আহিব 15 সেন্টিমিটার তে তুমি দীর্ঘ পাই গেল প্রস্থ পাই গৈছে এটো কি লিখিবা এতেকে কালি কি আছে দিগ পূরণ প্রস্থ দিগৰ মান কিমান দিগৰ মান হল 15 আর প্রস্থ কিমান আছে 5 এখিনি কৰিলে কি হল সেন্টিমিটার স্কয়ার পূরণ কৰিলে কিমান হ'ব 5 পূরণ 75 সেন্টিমিটার স্কয়ার এইটো তোমাৰ কালি হল এবাৰ তোমাৰ পরিসীমা লাগে তে পরিসীমাৰ ফর্মুলা ইউজ কৰি দিলা হল পরিসীমার ফর্মুলা ইউজ করা হয় থেকে পরিসীমা সমান 2 ইনটু দিক যোগ প্রস্থ এটা বহাই দিলে হল 2 দিগৰ মান কিমান দিগৰ মান হল 15 প্লাস প্রস্থ কিমান আছে 5 প্লাস কৰি দিলে কিমান হ'ব 2 ইনটু প্লাস কৰিলে কিমান হ'ব 20 এটো পূরণ কৰিলে কিমান হ'ব 40 সেন্টিমিটার এইটো হল তোমাৰ কি আয়তটো কালি আৰু পরিসীমা লাগে তো আমি এনেকে আয়তৰ কালি কোৱা বা পরিসীমা কোৱা যিকোনো বেসিস কোশ্চেন নিদিয়ক কিয় এইখিনি ফর্মুলা যিখিনি আমি আলোচনা কৰিলো সেইখিনি যে তুমি কনসেপ্ট ওয়াইজ কৰিব পাৰা কমপ্লিটলি তেনেহলে এইখিনিতে তোমাৰ যিকোনো অংক আয়তৰ ৰিলেটেড যিমান কোশ্চেন নিদিয়ক কিয় তুমি সমাধান কৰিব পাৰিবা তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজি আমি এইখিনিলৈকে আলোচনা কৰিলো নেক্সট ভিডিওত আমি বৰ্গ আৰু বিভিন্ন বিষয়ত আমি আলোচনা কৰিম পৰিমিতি পাৰপছ